বহকহে হ'ব দিয়ক এই বহক থেংক ইউ থেংকছ এটন দিনকাল সলনি হ'ল আৰু আগৰ সেইদিন নাই আৰু কিয় বা এনে মানুহবোৰ চিনাকি মনবোৰ অচিনাকি এই ৰ'বহে মানে কিছুমান হেল্ল' ব্ৰথা কোৱা আজিয়ে আহি আছা ঠিক আছে আহা হ'ব নুসুধো আমিনো কোন আৰু কাগজখিনি হ'ল যদি দিয়ক ৰ'ব ষ্টাফৰ চবকে থানাত থাকিবলৈ ক'ব কিয় আজি নতুন ষ্টাফ এগৰাকী আহিব জইন কৰিব আমাৰ থানালৈ হুম ভাল লাগিছে বা ভাল পাইছোঁ এক্টিং চোৱা অৰি খাটনিয়াৰ তেজ দিলি ঘাম দিলি কিন্তু কি পালি থানাত নতুন ষ্টাফে জইন কৰিব সেইটো কথা মোৰ পৰাই লুকুৱাই থলে যিখন থানাৰ কাৰণে ইমান ত্যাগ কৰিলোঁ সেইখন থানাতে চালা আজি মোক কথা লুকুৱাই গুচি যা খাটনিয়া গুচি যা চাওঁচোন কোন ইয়াৰ পৰা যায় ভৰিতে গুলিয়াম নামটো কি ল'ৰাটোৰ এ ব্ৰথা এ বুঠা ভাল নামটো কি সম্পূৰ্ণ নামটোৱে এ ব্ৰথা ল'ৰা নে ছোৱালী আগতে আহি লওকচোন তেতিয়া দেখিবই নহয় নিজে এ বুঠা এই বুঠি হ'লেও গম পালোঁ হয় ছোৱালী বুলি বুঠা মই কৈছিলোঁ নে ছাৰে নকয় বুলি তাকেতো ক'লেনো কি হয় চাওকচোন নকয় এতিয়া কি কৰিবি সেইটোৱেতো বুজি পোৱা নাই ছাৰে নহয় কিয় বোলে খেল আছে অ' চুচ ডাঙৰ অংক ডাঙৰ কিহৰ ডাঙৰ অংক বা সেইটো কিহৰ কথা ক'লে ছাৰ কিবা ডাঙৰ অংকৰ কথা ক'লে যে আপুনি খলেদা অ' এইটো ৰিঙে হোৱা নাই কোন সলিয়াই ফোন কৰিলে ছয়তানীটো দেখিলে সি কেনেকৈ ওলাই গ'ল ছাৰ আপোনাক যিটো সুধিছো সেইটো কথা কওক কি কিহৰ ডাঙৰ অংকৰ কথা কৈ আছিলে কিয়লৈ এ মিছা কৈছে চা ফচিব যে তোৰ পেটত কেইমহীয়া এই কি ফটোৰ কথা কৈ আছে এই যোৱা মুখত পানী মাৰি আহাগৈ যোৱা গেছ হ'ব পাৰে যা চব যা দেখিছে কেনেকে মোক ফচাই থৈ গ'ল এই ক'ত যায় আছো কি ডাঙৰ অংকৰ কথা কৈ আছিল কওকচোন বিশ্বাস কৰক ছাৰ মানুহক বিশ্বাস কৰিব নাপায় এতিয়া আপুনি ইহঁতলৈকে চাওক নিজৰ ভাই ভনী বুলি ভাবোঁ এতিয়া আমাৰ সন্মুখেদি ইহঁত এইফালে পলাই গৈছে চাওক সিহঁতে মোক ফচাবলৈ মোক ফচাই হাৰিব নোৱাৰিবি কিন্তু এইজনৰ পলোৱাৰ বাহানাটো চাচোন কথা কৈ কৈ ওলাই গৈছে নাই আজি দয়া নাই আজি ক্ষমা নাই ফচাই দিলি তহঁতে মোক আৰে ক'ত ফচালোনো আপোনাক তইতো নাম্বাৰ 1 শিয়াল কিকেইটা হি হিয়াল হ'ব পাৰে আমিতো হিয়ালি নহয় হোৰা এনে কিছুমান কথা কৈ নাথাকিবা মই কি শিয়াল হে দেই মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰচোন যা অ'কে কেইটা চৰি অ'কে কেইটা প্লিজ ইটছ অ'কে দিছ টাইম অ'কে বাট নেক্সট টাইম নট অ'কে 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 চাহ একাপ খাই আহোঁ ছাৰে চবকে থানাত থাকিব দিছে নতুন ষ্টাফ একজন আহিব এই 2-3টা বজাত কোন নতুন ষ্টাফে জইন কৰিব সি যেনিবা আহিবই তাৰ কাৰণে ৰৈ আমাৰ পেট শুকুৱাই দিম নেকি ছাৰে সুধিলে ৰিক্স মোৰ বলক আহক মই অকণ বেছিয়ে আগুৱাই গ'লো আহক